তো নমস্কাৰ বন্ধু বান্ধৱীসকল। তো আপোনালোকেতো গমেই পাইছে যে আপোনাৰ ফাইনেল যি কাট অফ লিষ্ট মাৰিলে, লগতে নৰ্মেলাইজেশ্যন মাৰ্কো দিলে। গতিকে আজি মোৰ এইটো ভিডিঅ'ত এইটোৱে কথা ক'ম যে যাৰ 35ৰ তলৰ মাৰ্ক আছে সেইবিলাকে কি কৰা উচিত বৰ্তমান। তো মই কাকো ডিম'টিভেট কৰিব খোজা নাই এইটো ভিডিঅ'ত, কিন্তু মই যদি যোৱাবাৰৰ যদি আমি কাট অফৰ ওপৰত ভিত্তি কৰি যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে আমি এইটো কথা গম পাম যে যদি মই এইটো কথা কোৱা নাই যে আপুনি ৰানিং নকৰিব বা কিবা নকৰিব। আপোনাক যদি ৰানিং কৰিব মাতিছে তেতিয়াহ'লে এইটো কৰক যে আপুনি প্ৰত্যেকজনকে যিকেইজনক ৰানিং কৰিব মাতিছে, গতিকে সেই প্ৰত্যেকজনে ৰানিং কৰিব যাওক। মই সেইটো কথা কোৱা নাই, কিন্তু লগতে যদি আপোনাৰ কম নাম্বাৰ আছে তেতিয়াহ'লে আপুনি ফিজিকেলৰ লগতে আপুনি আপুনি আপোনাৰ যদি বয়স আছে তেতিয়াহ'লে অহাবাৰ আৰু যি আপোনাৰ 2023 SSC কনষ্টেবল যদি আহি আছে তাৰো একেলগে প্ৰিপাৰেশ্যন কৰি যাওক। গতিকে আপুনি যেতিয়া পঢ়ি কিনেও আপুনি ৰানিং কৰিব তেতিয়া আৰু বেছি কৰি আপুনি বেছি মটিভেট হ'ব। বিকজ যেতিয়া মানুহ এজনে যিমান কষ্ট কৰে সিমানেই কষ্ট কৰিব মন যায়। যিটো মানুহ শুই থাকে তাৰ হেলাই হৈ যায়, কিন্তু যিজন মানুহে অৰিজিনেল কষ্ট কৰে সি আৰু কষ্ট কৰিব মন যায়। মই কষ্ট কৰিছিলোঁ তেতিয়া আৰু কষ্ট কৰোঁ সেনেকুৱা টাইপত। গতিকে আপুনি এতিয়া পঢ়ি যাওক, লগতে ৰানিঙো কৰি যাওক। গতিকে মই এইটো কথা ক'ব বিচাৰোঁ, যাৰ 35ৰ তলত আছে এইবাৰ, গতিকে তেওঁলোকে ৰানিং দিব পাব যদিও আধাতে ওলাই যাব যেন লাগে মোৰ সেইটো মোৰ অপিনিয়নে। আপোনালোকে বেয়া নাপাব সেইটো কথা কয়, আৰু সেইটো হয়তো আপুনিও জানে। কিন্তু যদি 35ৰ ওপৰত আছে তেতিয়াহ'লে আপোনাৰ 50-50 চান্স আছে, আৰু যদি 38 মানৰ ওপৰত আছে তেতিয়াহ'লে 80-90% চান্স আছে, আৰু যদি 40ৰ ওপৰত আছে তেতিয়াহ'লে আপোনাৰ 100% চান্স আছে। তাৰপিছত যদি আপোনাৰ 45ৰ ওপৰত আছে তেতিয়াহ'লে আপোনাৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পোৱাৰ চান্স আছে। গতিকে তেনেকুৱা আপুনিও মই নক'লেও এইটো কথা আপোনালোকেও জানে। গতিকে মই কাকো ডিম'টিভেট কৰিব খোজা নাই। আৰু লগতে ৰানিংটো গোটেই ইজি নহয়, হ'লেও আপোনাৰ ইণ্ডিয়ান আৰ্মি হওক বা আছাম পুলিচে হওক সেইবোৰৰ তুলনাত SSC কনষ্টেবল যদি ৰানিং ইজি বুলিও ক'ব পাৰি, কাৰণ ইয়াত কোনো ধৰণৰ মাৰ্ক নাই, এনেই জাষ্ট সোমালে হ'ল 24 মিনিটত 5 কিলোমিটাৰ। গতিকে সকলোৱে যিবিলাকে যদিও ঘৰৰ পৰা আজিলৈকে ওলোৱা নাই, সিও যদি এমাহ বা 2 মাহ ৰানিং কৰে সি 5 কিলোমিটাৰ আৰামছে কমপ্লিট কৰি ল'ব। গতিকে মই এইটোৱে কথা কওঁ, আপোনালোকে যিবিলাকৰ নাম আহিছে গোটেই সকলোৱে যাতে প্ৰেক্টিছত লাগে, ভাল কৰি যাতে কষ্ট কৰে, মনৰ পৰা কষ্ট কৰে। আৰু ময়ো শুকাই খিনাই গৈছোঁ গতিকে আগতে ময়ো অলপ তাগৰা আছিলোঁ, কিন্তু এতিয়া শুকাই খিনাই গৈছোঁ। যি কি নহওক, গতিকে কিবা এটা পোৱাৰ কাৰণে কিবা এটা হেৰাব লাগিবই, সেইটো কথা আপোনালোকে জানে। যি কি নহওক, ধন্যবাদ বাৰু এইখিনি কথা। জয় হিন্দ, বন্দে মাতৰম।